हेलो फ्रेंड्स स्वागतम जनाइছো আমাৰ নটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। আজি আমি আহিছো খ্ৰীষ্টমাছৰ নেক্সট ডে আহিছো সিটি চেণ্টাৰত আহিছো। তাতে বহুত ধুনীয়াকৈ সজাইছে আৰু ভাবিলো চাই যাও আৰু খ্ৰীষ্টমাছৰ দিনা বহুত ভিৰ আছিল সেইকাৰণে নুসুমালো সেইদিনা। আৰু এতিয়া মই কাপোৰ চাই আছো, চাওকচোন ইমান ধুনীয়া লাগিছে আৰু দাম বিলাক যে আৰু নকব ইমান দাম আৰু কিন্তু এইকেইটা বহুত ধুনীয়া লাগিছে। 6000-7000 এনেকুৱা দাম এনে চাইছো আৰু পিছতকে লম। আজি কাপোৰ ল'বলৈ অহা নাই, আজি চাবলৈ আহিছো আৰু এইবিলাক বেগবিলাকো বহুত ধুনীয়া লাগিছে। ভাবিলো অলপ দেখাই দিও, বস্তুবিলাক বহুত ধুনীয়া দে, তাৰে দাম হিচাপে মানে বস্তুও বহুত ধুনীয়া। আৰু চাও বলকচোন কেনেদৰে সজাইছে। এইখিনি ফ্ৰণ্টৰে হয় সেইকাৰণে মই দেখালো আৰু সেইফালে সজোৱাবিলাক চাবলৈ যাও বৰক। হিয়ার বাহির ঘুরে হুয়ানা ঘুরে দিয়ানা প্রেরণা হিয়ারে খাবতি রোয়ানা। আহি আছো, ইমান ধুনীয়াকৈ সজাইছে চাওকচোন। লাইটিং আৰু ওপৰত এইবিলাক লাইট আছে আৰু তলৰ ফালেও সজাইছে আৰু মানুহ বহুত মানুহ হৈছে। কিন্তু যোনদিনা খ্ৰীষ্টমাছ আছিলে সেইদিনাতো আৰু ক'বই নালাগে, সেইদিনা গেট লক কৰি দিছিলে। সেইদিনা বহুত মানুহ হৈছিলে আৰু সেইকাৰণে আমি সেইদিনা নাহিলোঁ, নুসুমালোঁ মানে ভয় লাগে ন, কৰোণা আৰু ইমান মানুহ। সেইকাৰণে নেক্সট ডে আহিলোঁ আৰু আজিও কিন্তু বহুতেই মানুহ। চাওকচোন ইমান ধুনীয়াকৈ সজাইছে আৰু চবেই ফটো উঠাত ব্যস্ত আৰু মানুহ কিন্তু আজিও কম নহয় আৰু সেইকাৰণে আহিছে। ইমান ধুনীয়াকৈ সজাইছে। ওপৰৰ পৰা দেখাই দিছোঁ চাওকচোন। এতিয়া মই ওপৰত আহিছোঁ আৰু ওপৰৰ পৰা বেছি ধুনীয়া লাগিছে, তলৰ পৰা মানে ইমান দেখা নাযায় আৰু ওপৰৰ পৰা বহুত ধুনীয়া লাগিছে। আৰু মলটোৰ কথা ক'বই নালাগে, মলটো এনি টাইম মানে আহি ভাল লাগে আৰু মই যায়ে থাকোঁ মাজে মাজে। ইমান মানুহ পরানরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ঘূৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা। পরানরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ঘূৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা। গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা। আমাৰ হৈ গ'ল চোৱা আৰু এতিয়া আমি গৈ আছোঁ ওলাই আৰু এতিয়া বাহিৰত কিবা এটা খাম, খাই কিনে একদম ঘৰত যাম ডাইৰেক্ট। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ চকুৰ ভাষাৰ কোৱানা। মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা। এতিয়া আহিছোঁ ডমিনজত আৰু পিজ্জা খাম ভাবিছোঁ, পিজ্জা খাই যাওঁ আৰু এতিয়া ৰখি আছোঁ। পিজ্জা অৰ্ডাৰ দিছোঁ, আহি আছে পিজ্জা, খাই কিনে যামগৈ। এইটো আছে ভেটাপাৰাৰ সেইখিনিত খাইছোঁ, আমাৰ ওচৰতে, ইমান দূৰ নহয়। খাই কিনে এতিয়া ঘৰলৈ যাম আৰু পিজ্জা অহালৈ ৰখি আছোঁ মই। ৱেইটিং পিজ্জালৈ। এতিয়া আমাৰ পিজ্জা আহি পালে, এতিয়া খাওঁ, খাই কিনে ডাইৰেক্ট ঘৰত যাওঁ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।